শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ দুটা ভাইৰেল ভিডিঅ'। এটা ভিডিঅ'ত দেখিবলৈ পোৱা গ'ল ব্ৰহ্মা পদুম ফুলৰ পৰা বাগৰি পৰা, আনটো ভিডিঅ'ত দেখিবলৈ পোৱা গ'ল শ্ৰীকৃষ্ণই অসুৰ দেখি পলায়ন কৰা। ভিডিঅ' দুটাই ছ'চিয়েল মিডিয়াত হাহাকাৰৰ সৃষ্টি কৰিছে। শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উপলক্ষে বিভিন্ন ঠাইত ভাওনা তথা ৰাসলীলা অনুষ্ঠিত হৈছে। প্ৰথমে চাওক এই ভিডিঅ'টো, যিটো ভিডিঅ'ত দেখিবলৈ পোৱা গৈছে পদুম ফুলৰ ওপৰত বহি আছে ব্ৰহ্মা। কাষতে বিষ্ণু আৰু লক্ষ্মীৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা অভিনেত্ৰী ব্যস্ত। হঠাতে টোপনিত লালকাল হৈ পৰিল ব্ৰহ্মা আৰু বাগৰি পৰিল পদুমৰ পৰা। ছ'চিয়েল মিডিয়াত এই ভিডিঅ' যিটো সময়ত ভাইৰেল হৈ আছে, সেইটো সময়তে আন এটা ভিডিঅ'ই খলকনিৰ সৃষ্টি কৰিছে। কণমানি শ্ৰীকৃষ্ণই অসুৰক ভাওনাথলীত দেখি ভয় খাইছে আৰু সেইবাবে আগবাঢ়ি যাব বিচৰা নাই। গোপীসকলৰ লগতে ভাওনাৰ আনসকল ব্যক্তিয়ে শ্ৰীকৃষ্ণক আগবঢ়াই দিবলৈ চেষ্টা কৰিছে। নাই, পিছে শ্ৰীকৃষ্ণৰ চৰিত্ৰত অভিনয় কৰা শিশুটিয়ে বৰ বেয়াকৈ ভয় খাইছে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।